তো হে গাইছ আউটন টু দি ব্লগছ 14 অন্যটা ব্লগৰ সৈতে আপোনালোকৰ মাজত আৰু এটা কিচেন ৰেডি হৈছে কিচেন পাৰ্টিশন সব ৰেডি হৈছে তো বলক কি বনাইছো চাও তো বলক তো এই ভিডিওটো আপোনালোকে যদি নতুন ধুনিয়া ঘৰ বনাইছে আৰু ভিতৰখন কেনেকৈ কি বনাব সেইখিনি বস্তু দেখা পাব এতে আৰু কি বনাইছো মানে নতুনকৈ যদি আপোনালোকে এটা ঘৰ এখন মানে বনাই আছে বা সাজি আছে তো ভিতৰখনি কিবা কিবি অলপ কৈছো বহুত কৰা নাই তো এইখিনি চাই লওক কি কৈছো তো গাইস এই কামটো কৰি আছো গুৱাহাটী গীতা মন্দিৰৰ ওচৰতে থকা 2 নম্বৰ মনকৰিয়া তাতে কামটো মানে কমপ্লিট হ'ল আজি তো এই কাৰণে এই ভিডিওটো বনাব লৈছো আৰু সাত আহি ঘুমাই আহিয়ে আপোনাৰ এই চেৰিখন পাই চেৰিটোৰ তলত এটা আমি এনেকৈ বনাই দিছো মানে হেন্ডেলটা খুব ধুনীয়া ব্লেক আছে এতিয়া আপোনাৰ ইনভাৰ্টাৰ বা সিলিন্ডাৰ এনেকুৱা বস্তুবিলাক ৰাখিব পাৰিব ইয়াতে স্পেস বহুত কেনি আছে তো এইখিনিত মানে সৰু জোতা চোতা গেখান বা ধুনীয়া ধুনীয়া বস্তু জোতা যিবিলাক মানে ভাল ভাল জোতা লাগে তাতে থব পাৰিব তো ধুনীয়াকৈ সেল দিয়া গৈছে আৰু এইফালে এটা সেল দিয়া গৈছে তো এইটো হ'ল প্ৰথম এন্ট্ৰি মানে সিৰিটো আৰু প্ৰফাইলটো লগা আছে প্ৰফাইল লাইনটো আৰু ভিতৰত গেলি চাওঁ কি আছে তো গাইস সোমাই মানে এখন ডাঙৰ দৰ্জা যিখন কাঠৰ ধুনীয়া দৰ্জা এইখন এখন দৰ্জা আৰু এইখন এখন দৰ্জা কাৰণ এইফাল দিয়ে ওপৰত ফালে যাব পাৰে এইফাল দিয়ে আপোনালোকে দেখা পাব সব প্ৰফাইল লাইট দিয়া আছে ওপৰত এটা ধুনীয়া লাইট দিয়া আছে তো এইখিনি হ'ল ফ্ৰক মানে সোমাই এইখিনি প্ৰথমখিনি তো আমি সোমাই আহিয়ে আৰু চৌকাতটো দেখা পাবতে চৌকাতটো বহুত জব্দ কৰি ধুনীয়াকৈ বনি দিয়া গৈছে আৰু চৌকাতটো মানে কাঠডাল আছে চৌকাতটো ধুনীয়াকৈ বনাই দিছো এইফালে গোটেইফালে মানে চাই লওক আৰু এখন দৰ্জা ভিতৰত ৰুমৰ ভিতৰত সোমাই আহক এতিয়া সপোন ৰাখে দে উৰি উৰি যায় তো গাইস এইটো ভিতৰৰ পৰা এইখিনি আৰু যিখিনি মানে চৌকাত বনাইছো এইখিনি আৰু ভিতৰত দেখি মানে আপোনালোকে চাই লয় একবাৰ ঘূৰাই দিয়া ফোনটো LED unit আৰু এটো ফ্লুটেড মাইকা আৰু তলৰ পিনে এইবিলাক ড্ৰয়াৰ আছে এই তলটোই ড্ৰয়াৰ আছে এইখিনি মানে গোটেই তলটোই ড্ৰয়াৰ আছে আৰু এটো ওপেন সেল এতে ওপেন তো সেল বিলাকত ধুনীয়াকৈ লাইট দিয়া গৈছে এতে যিকোনো বস্তু কৰিব মানে দূৰৰ পৰা বহুত ধুনীয়া দেখিব আৰু গোটেই তলত গেলে লাইট দিয়া গৈছে আৰু তলতো এইবিলাক ড্ৰয়াৰ আছে তো ড্ৰয়াৰটোৰ তলত এটা প্ৰপাৰ লাইট দিয়া আছে আপোনালোকক দেখা পাইছে আৰু এটো উডেন এটো ফ্লুটেড মাইকা এইখিনি ফ্লুটেড তো টিভি ইউনিটটো কেনেকুৱা লাগছে হ'ব এটো হ'ল টিভি ইউনিট প্লাস ফল সিলিংখন কোনো ধৰণৰ ডিজাইন মান হিবিজিবিকে একো বনাই দিয়া নাই সিম্পল সিলিং আৰু ট্ৰে ৰাখি দিয়া গৈছে কাৰণ ট্ৰে লাইটটো লগোৱা নাই আৰু এখেতসকল আহা নাই এতিয়ালৈকে কেইদিনমান পিছত আহিব আৰু কিছুমান কাম আছে কালাৰৰ বা কিবা হ'ল তো ট্ৰে লাইটটো এটো দিয়াৰ পিছত আৰু ধুনীয়া বেছি লাগিব আৰু ফেন দুটা চা ফেন দুটা মানে ফেন দুটাই বেছি ভাল লাগিছে তো এটো মালিকে নিজে আনিছে ফেন দুখন বহুত ধুনীয়া লাগিছে মানে ফেন দুখন তো গাইস আৰু এইটো ওয়াল মানে মল্ডিং যদি পৰে ওয়ালত তো বেছি জায়গা নৰব এখন ওয়াল সৰু ওয়ালত কৰিব আৰু মল্ডিং বিটটো বাইরে মল্ডিং কৰিলে ওয়ালখন খুব ধুনীয়া লাগে আৰু বেছি জায়গা কৰিলেও মানে ভাল নালাগে গোটেই তিনখন ওয়ালতে মল্ডিং মই ভাল নাপাওঁ তো এইখিনি আছে মল্ডিং কৈছো মল্ডিঙৰ ওপৰৰ পৰা এটা পাৰ্টিশন তো ইয়াৰ পৰা ইয়াৰকে একো বস্তু আছে মানে খালি আছে নেকি এইখিনি জায়গা খালি আছে আৰু এতে এটা পিলাৰ আছে এটা পিলাৰ এটা আছে মানে তো পিলাৰ এটা আছে ইয়াতে আৰু বাকি সব খালি আছে আমি ওপৰত বিম এটা আছে তো বিমটো এনেকে ঢাকি দিছো আৰু এইটো ইমানে মজবুত হৈছে তো ওয়াল এখনৰ সমান বুলি ক'ব পাৰি মানে ওয়ালৰ সমান বুলি মজবুত বুলি ক'ব পাৰি ইমানে জব্দকৈ বনাইছো আৰু আপোনালোকে দিকটো দেখাই গৈছে কিমান বহল মানে তো পাৰ্টিশনখন ইয়াৰ পৰা আৰম্ভ হৈছে তো আৰম্ভ হোৱাৰ ওপৰত এইটো ফ্লুটেড টাফান গ্লাছ এটো ফ্লুটেড টাফান গ্লাছ দিছো 6 mm তো ভিতৰৰ পৰা মানে বস্তু থলে মানে দেখা পাব আৰু তো এটা বস্তু যেহেতু থোৱা নাই ইয়াত কাটলেট হক জি ডিনাৰ সেট হক কিবা কিবি জি ধুনীয়া ধুনীয়া ভাল লগা বস্তু হয় তো দেখা পাব লেকিন এটো দেখিছে না হাতখন সোমাই দিছো ধুনীয়াকৈ দেখা পায় আৰু লাইট দিলে তো বহুত ধুনীয়া দেখিব লাইট কেইটা দিয়া নাই আৰু
হেণ্ডেলবিলাকো বঢ়িয়া হেণ্ডেলবিলাক বহুত ধুনীয়া হেণ্ডেল আৰু এইটো এটা আছে তলৰটো তো আপোনালোকে চাই লওক গ্লাছটো মানে এনেই দেখা নাপায় গ্লাছটো এনেই সাধাৰণতে দেখা নাপায় তো যদি আমি হাতখন সোমাই দিওঁ তো কেনেকুৱাকৈ দেখা পায় চাই লওক তো ইয়াতেও ভালকেইটা চেল্ফ আছে বস্তু বহুতখিনি মানে থ'ব পাৰিব ইয়াতে সজোৱা বস্তু হওক কিবা হওক তো মাজতো অপেন চেল্ফ এতিয়াতো ডাইৰেক্ট সজোৱা বস্তুৱে ধুনীয়া ধুনীয়া কাঠৰ যে ঘোঁৰাবিলাক থাকে কাটি থাকে এইবিলাকত থ'ব পাৰিব আৰু ফুল থ'ব পাৰিব ফটো ফ্ৰেম থ'ব ফটো চটোবিলাক থ'ব পাৰিব ফ্ৰেম কৰি তো কিবা কিবি বস্তু এতিয়া থাকিব পাৰিব 2 3 4 5টা বস্তু বা শৰাই কিছুমান শৰাইও থ'ব পাৰে ধুনীয়া তো আৰু এইফালে যেনেকৈ বনাইছোঁ মাজতো অপেন চেল্ফ কৰিলে ইফালেও টাটাৰ গ্লাছ দি এনেকুৱা চেম বনোৱা গৈছে মানে আৰু এইটো কব্জাবিলাক চব এল কব্জা এতিয়া অটো কব্জা নহয় চব এল কব্জা লগাইছে আৰু মেগি চেগি লগাইছোঁ এইটো ভালে থাকিব বস্তুটো তাৰপিছত আহিল এইটো ব্ৰেকফাষ্ট টেবুল তো ব্ৰেকফাষ্ট টেবুলটোত আমি যদি এতিয়া বহি পেলাই খাওঁ এতিয়া মানে চকী টকী দি পেলাই যদি খাওঁ এইফালৰ পৰা দেখা পাৰিব খাব পাৰি দুজন মানুহে আৰামত খাব পাৰিব ইয়াতে সৰু যদি আপোনাৰ সৰু সৰু টুল থাকে নহয় টুল দি পেলাই বহি পেলাই খালে এইফালৰ পৰা বনাই দিব এইটো কিটচেন আৰু ইয়াতে লাইট দুটা দিব আছে লাইট দুটা দিয়া নাই সেনেকৈ অন দি থাকিব আৰু ওপৰৰ পৰা তো লাইট দুটা দিয়া নাই তো দিয়াৰ পিছত আৰু বেছি ভাল লাগিব তলত এইটো লগাৰ্ছ এইটো আপোনাৰ লাইট লগাই ল'ব পাৰে সেইটো নিজৰ কথা য'ত য'ত লাইট লগাই লয় যিহেতু ঘৰটো মানে কমপ্লিট হৈ উঠা নাই সেইকাৰণে লাইট চাইটৰ ব্যৱস্থাটো অলপ কম আছে তো এতিয়াও চাগে লাইট জ্বলাই ল'ব প্ৰফাইল লাইট সোমাই ল'ব পাৰে আপোনাৰ বহুত ধুনীয়া লাগিব আৰু এইফালে দুটা বস্তু আছে এই দুটাটো সজোৱা বস্তু ৰাখিব লাগিব এনেকৈ কাটিং কৰি আমি সোমাই দিছোঁ এতিয়া ভিতৰত তো এতিয়া যি বস্তু ৰাখে লাইটটোৰ কালাৰটো ভাল লাগিছে হোৱাইট মাইকাৰ লগত এইটো ফ্ৰষ্টি হোৱাইটৰ লগত ধুনীয়াকৈ মিলি গৈছে লাইটৰ বস্তু ৰাখিব পাৰিব আৰু ওপৰৰ সেইখন ট্ৰিখনৰ ওপৰত ট্ৰে লাইট এটা লাগি আছে আপোনাৰ দেখা পাইছেনে এতিয়া মানে ট্ৰে লাইট লাগি আছে মানে এতিয়া দুটা লাইট দিলে এটা ধুনীয়া দেখিব এইখিনি জেগা তো এইটো ব্লক তাৰপিছত এইটো ওলাই যোৱা সোমাই যোৱা ৰাস্তা এইফালেও যাব পাৰিব আৰু এইফালেও যাব পাৰিব প্লাছ ওপৰতো লাইট দিয়া গৈছে ষ্টপ লাইটবিলাক তো এইটো এটা ডিজাইন কৰা গৈছে ডিজাইনটো কেনেকুৱা হৈছে আপোনালোকে জনাব তো ডিজাইনটো মানে বহুত মানে ডিজাইন নাই চিম্পুলৰ ভিতৰত ডিজাইন এটা মানে বিৰাট ভাল লাগে মোৰ এইকাৰণে মই এইটো দেখাইছিলোঁ এইটোৱে পচন্দ কৰিছে তো বঢ়িয়া লাগিছে এইটো আৰু এইটো প্ৰিণ্টেড গ্লাছ তো এইটো কেতিয়াও মানে বেয়া নহয় আৰু ইয়াতে মানে কি গ্লাছটো কাটিং কৰি পেলাই এইটো প্ৰিণ্ট কৰা হৈছে ইয়াতে ষ্টিকাৰ লগোৱা নাই তো গ্লাছটো কাটিং কৰি পেলাই এইটো মানে লগোৱা গৈছে বস্তুটো আৰু ওপৰত এটা লাইট দিয়া গৈছে গ্লাছখনত যিটো ৰিফ্লেক্ট কৰি থাকিব মানে তো এইখিনি হ'ল সন্মুখ ভাগটো এইখিনি হ'ল সন্মুখখিনি আৰু ইফালে আহিলে তো এইফালেও চেমে মানে সন্মুখৰ পিনে যেনেকুৱা এইফালে সেনে তাৰপিছত ইয়াতে তলত মানে দুটা সৰু সৰু পাল্লা আছে কিবা ৰাখিব পাৰিব এতিয়া এইখিনিত পাল্লা আছে দুটা সৰু সৰু ব্লেক হেণ্ডেল লগাইছোঁ আৰু এইফালে দুটা ৰজ গ'ল অলপ বেলেগকৈ মানে ইয়ে কৰি দিয়া গৈছে তো এইটো ফালেও চেম তো ওপৰৰ পিনে এটা বেলেগ মাইকা দিয়া গৈছে গ্লছিৰে গোটেইখিনি গ্লছিৰে কামখিনি আৰু এইফালৰ ফালৰ পৰা তো এই ব্ৰেকফাষ্ট টেবুলৰ বেক চাইডটোতো এতিয়া এইফালে এটা এনেকুৱা চেল্ফ এটা ৰাখি দিছোঁ আৰু প্ৰফাইল লগাই দিছোঁ এইফালৰ পৰা বস্তু থ'ব পাৰিব আৰু বাচ্ছা এইফালৰ পৰা দিব পাৰিব আৰু এইফালেও এটা মানে ডিজাইন এটা কৰি দিয়া গৈছে মাইকে দিয়ে এনেকৈ এল টাইপৰ ওপৰৰ পিনে এইফালে আৰু বেক চাইডটোও মানে বনাই দিয়া গৈছে পাৰ্টিশ্যনৰ সন্মুখ ভাগটো নহয় দুয়োফালে মানে বনাই দিয়া গৈছে তো এইটো হ'ল পাৰ্টিশ্যন আৰু সেইভাগৰটো এতিয়া মই কিটচেনটো দেখাওঁ আপোনালোকক তো এইটোৱে হ'ল মডুলাৰ কিটচেন তো তলত দেখি ট্ৰে লাইট জ্বলি আছে ওপৰত দেখি লাইট আছে আৰু এই কিটচেনটো অলপ কম ৰেঞ্জৰ নহয় কষ্টলি কিটচেন তো দেখাওঁ আহক তো ইয়াৰ পৰা মানে গ্ৰেনেটখন শেষ আছিল এইটো আমি চেম টাইপত বনাই দিছোঁ মানে গ্ৰেনেটৰ লেভেলত বনাই দিছোঁ এইটো এটা টপ তলৰ পৰা ওপৰত গেলি তলত প্ৰফাইল দিয়া আছে এইটো খালী ইয়াত চালৰ বেগচিক ৰাখিব পাৰিব আৰু ওপৰতো টাফান দি ফ্লুটেড দি পেলাই এটা কাপ প্লেট থকা এটা মানে বনাই দিছোঁ ইউনিট এটা তো হেণ্ডেলটো চাই লওক এইটো অভেনত তাৰপিছতে অভেনৰখিনি আহিম অভেনৰ এইটো কাউণ্টাৰ এটা বনাই দিছোঁ আৰু ওপৰৰ কেবিনেটবিলাকত হেণ্ডেল নাই ইয়াতে আৰু তলৰখিনি ফাৰ্ষ্ট টাইম মই দেখাই দিওঁ আপোনালোকক তো এইফালৰ পৰা আহিলে আপোনাৰ এইটো এটা মানে কাপ এণ্ড চচাৰ প্লাছ এইটো থালি প্লাছ এইটো BPO আৰু আপোনাৰ এইটো মাজত পিলাৰ দি পেলাই কৰ্ণাৰটো এনেকৈ বনাই দিওঁ যেনেকৈ বনাই দিছোঁ আৰু এইফালে চিলিণ্ডাৰ এইটো চিলিণ্ডাৰ ৰখা জেগা এইখিনি
তাৰ তলত এইটো চিমনি আহিল চিমনিটোৰ তলতে গেছটো ৰাখিব যেহেতু গেছটোৰ তলত এটা ট্ৰেণ্ডম কাটলাৰী তো ধুনীয়াকৈ অলপ মাৰি দিলে গুচি যায় ট্ৰেণ্ডম বিলাক তো এইটো এটা ট্ৰেণ্ডম থালি বাস্কেট অলপ বেছিকৈ দিছোঁ ইয়াতে প্লাছ ইফালেও এটা খালী চেল্ফ আছে ইফালে বহুত বস্তু মানে সোমাই থৈ দিব পাৰিব আৰু বাস্কেট ভালেকেইটা দিয়া গৈছে ইয়াতে যেহেতু মানে বহুত মানে ডাঙৰ নহয় 9টা মান বাস্কেট দিয়া গৈছে ইয়াতে তো এইফালে আৰু এটা পাল্লা দিয়া আছে এনেই চেল্ফ এখন দিয়া আছে এতে কিবা কিবি সৰু সৰু বস্তু ৰাখিব পাৰিব প্লাছ 9টা বাস্কেট আছে টোটেল আৰু সিলিন্ডাৰ গ্যাস নাইটো দি দিছো যাক কিছুমানক লাগে কিছুমানক নালাগে এটো দি দিছো আৰু সবটো মানে বহুত জায়গাখানি পাই যাব সেলফ তেল দিয়া নাই বহুত বস্তু থব পাৰিব আৰু সব এল কবজা দিও এটা অটো কবজা দিয়া নাই নিজে নিজে নাযায় কিন্তু সব এল কবজা ম্যাগনেট দি এল কবজা দিছো মানে আপোনালোকে যি কব মই তাকে দিম যদি এল লাগে এল দিম বলে অটো লাগে অটো দিম বলে এনে মোক জেনারেল কবজা লাগে জেনারেল কবজা দিম হেতু আপোনালোকৰ ওপৰত ডিপেন্ড কৰিব যি কব মই হেনেকে বনাই দিম আপোনাক আৰু এইফালে দুটা প্লেন বাস্কেট আছে এইবিলাক খোৱা নাই বাৰু অলপ চিনি কৰা নাই আৰু এইফালে এটা থালি বাস্কেট আছে মানে বাস্কেট কেটাত মানে বহুত বস্তু হ'ব আৰু পিওর এসএস একদম চেনাৰ বিলাকো এসএস আৰু এতে ডাস্টবিনটো তলত এটা ধুনীয়া বস্তু দিয়া আছে তো বিন হোল্ডাৰটো আমি দৰজাখনত দিম কিন্তু এটো ভিতৰত দিছো আৰু এটা এটো বহুত মানে জব্দ আৰু বিৰাতে ভালতে মামো সামো নাখায় মানে এতে কিবা কিবি বস্তু এনেকে কাপোৰ হক বা ইয়াৰে ওপৰত যদি সাবন টাবন আনে বা হ্যান্ড ওয়াশটো আনে এতে ওলমাই থৈ দিব পাৰিব পলিথিনত ভৰাই এইটো এটা ধুনীয়া বস্তু লাগে এটো বেছিনৰ তলত লাগে এটা খুজিলে মই দিব পাৰিম আপোনারা ক'ব লাগিব মানে এটা এনেকা হেঙাৰ একদম দি দিব আৰু এতে একদম মানে কিছুমানে হেঙাৰো দিয়া লাগে হেঙাৰ দিলে মানে ভাল নালাগে তো এটো এনেকে দিলে মানে বেছি ভাল লাগে তো এইফালে দুটা ট্ৰেণ্ডম বক্স তো ট্ৰেণ্ডম দুটা এইটা হল ট্ৰেণ্ডম মানে এইটো তলতটো ডাঙৰ ডাঙৰ আছে বহুত বস্তু কুকাৰ কেৰাহীবিলাক আছে ননষ্টিক যি ৰাখে আপোনাৰ ননষ্টিক কেৰাহীবিলাক এনেকৈ আধামান মাৰি দিলে এই গুচি যায় তো এইটো এনেকুৱা খালী আছে তো কি কোম্পানীত দিছোঁ নকওঁ তথাপিও যিখিনি বস্তু দিছোঁ সেইখিনি একদম প্ৰিমিয়াম কোৱালিটিৰ আৰু আপাৰ কেবিনেট এইকেইটা এনেই আমাৰ জেনেৰেলি আপোনাৰ ৰিপোৰ্ট কৰি থাকে এতিয়া অলপ ডাঙৰ আছে কাৰণ ওপৰকিনে কভাৰ কৰিব লাগিব ওপৰকিনে ফ্ৰেমিং কৰি বনাই দিয়া গৈছে তো এইটোত হেণ্ডেললেছ এটা হেণ্ডেল নাই আপোনালোকে চাওক এটা হেণ্ডেল এতিয়া এইটোৱে হৈছে মানে হেণ্ডেল নালাগে ওপৰখিনি এইখিনি জেগা আমি অলপ বঢ়াই দিওঁ মানে এই বস্তুখিনি হাফ ইঞ্চি বা 1 ইঞ্চি অলপ বঢ়াই দিলে ইয়াতে ধৰি আপুনি এনেকৈ টানিব পাৰিব আৰু তো এইটো মানে অলপমান বঢ়াই দিছোঁ দেখিছেনে 1 ইঞ্চিৰ অলপ কমহে হ'ব মানে 1 ইঞ্চিতকৈ অলপ কম হ'ব তো এইটো হেণ্ডেল নাই আজিকালি হেণ্ডেল দিবই নিদিয়ে দেখোন সবে মানে হেণ্ডেললেছ লাগে সবকে হেণ্ডেললেছে লাগে তো হেণ্ডেললেছে দি দিছোঁ তো এইটো এটা আপাৰ কেবিনেট চিমনি এইটো দি দিছোঁ এটা হাইড্ৰলিক হিঞ্জেছৰ লগত হাইড্ৰলিক দুটা দি দিছোঁ আৰু অলপ ধুনীয়াকৈ বনাই দিছোঁ আৰু এইটো মানে এনেকৈ উঠাই দিলে ডাইৰেক্ট উঠি যাব তো চিমনিটো লেতেৰা নহয় আৰু তো এটা কাট কৰি পেলাই এনেকৈ দি দিছোঁ আৰু ইফালে এটা আপাৰ কেবিনেট আছে ইফালে এটা আছে আৰু এইফালে এটা আছে ইফালে বস্তু ৰাখি থৈ দিছোঁ আৰু ফিল্টাৰৰ কভাৰটো অলপ বেলেগ টাইপত কাটি দিছোঁ দিয়ক এনেকৈ হাতখনলৈ পানীখিনি ল'ব পাৰিব আৰু বেছি ৰাখা নাই কেতিয়াবা কিছুমানে এনেকৈও দিওঁ যে এইটোতো হাইড্ৰলিক পাম্প লগাই দিছোঁ চিমনিটো ফিল্টাৰটো মানে এইটো ঢাক খাই দিব লেতেৰা নহয় তো অলপ সৰুকৈ কাটি দিয়া গৈছে ইফালে পানীটো ল'ব পাৰিব আপুনি তলতো ট্ৰে লাইট লগাই দিয়া গৈছে আৰু টাইলছটো বিৰাট ভাল লাগিছে টাইলছৰ মানে যিখিনি মালিক মানে টাইলছ এনজি নহয় A1 কোৱালিটিৰ মানে মিলাই আনিছে তলতটো মেট ইমান ধুনীয়া মেট চাই লওক আপোনালোকে মেটটো অলপ বেলেগ মানে ধুনীয়া আছে মেটটো আৰু ৰেডটো ভাল লাগিছে আৰু তো চিংটোতো এইটো মানে থাকে এইটো তো এনে মানে যিখিনি টাইলছ লগাইছে এইখিনিও ধুনীয়া আৰু ওপৰত দেখি ফ্ৰেম এইবিলাক ফ্ৰেম ওপৰত যিখিনি বনাই দিছোঁ এইখিনি ফ্ৰেম ওপেন স্পেস বহুত পাব মানে দেখিও মানে এইটা ফ্রেম এটা ফ্রেম করে ইফালে বনাই দিয়া গেছে আপনারা চাই লো বহুত ধুনিয়া দেখা আছে বহুত স্পেস পাব মানে উপৰখিনিও সেটো মানে কিচেনটো স্পেসটো এনে যাব দিব নালাগে কিবা কিবি বস্তু থব পাৰিব ওপৰত গোটেইখিনিতে আৰু
সব বেছিভাগ ইয়াতে এলকবজাই লাগে দিয়া গৈছে আপোনালোকে দেখা পাইছে এইফালে এলকবজাই দিয়া গৈছে আৰু এইটো হ'ল কিটচেন গোটেই কিটচেনটো এইটো তো সাইডবিলাকতো ধুনীয়াকৈ পেষ্টিং কৰি দিয়া গৈছে মাইকা ইয়াত আৰু এইফালে তলফালে গোটেই এইখিনি আৰু ওপৰফালেও আছে তো এইটোৱে হ'ল কিটচেনটোৰ কালাৰটো চাওক বহুত মানে অলপ আনকমন কালাৰ বহুতে ক'লোঁ আনকমন কালাৰ বুলি ক'লোঁ অলপ বেছি ভাল লাগিব আপোনালোকৰ আৰু মাজত ফেন এখনো মানে আলাবতে তো এইটোৱে হ'ল কিটচেন এনে ইয়াতে বনাই পেলাই দিব পাৰিব এতিয়া ব্ৰেকফাষ্ট টেবুলটো এইখিনিতে আছে তো আৰু মানুহ চানুহ আহিলে ইয়াতে দেখা পাব আৰু সেনেকৈ বনাইছে চিষ্টেম কৰি তো এইখিনি হ'ল আপোনাৰ পাৰ্টিশ্যন মল্ডিং প্লাছ এইবিলাক ফ্লোটেড LED ইউনিটটো আৰু এইটো লৱাৰ্ছৰ মানে বেচিনটো আমাৰ জেনেৰেলি এখন টাইলছ বা কিবা লগাই দিয়ে এখানে পরে এটা লৱাৰ্ছ লাগাইছে এটা বেচিনটো দিব এইখিনি জায়গা ৰাখি আছে বেচিনটো আনা আছে দেখছে এটা আৰু মানে গ্লাছটো অলপ আনকমন মানে জানো আৰু যে আৰু গ্লাছ লৈ আছে তুমি কৰিছে বস্তু বহুত আনকমন ধুনীয়া আৰু এইখিনিতো লৱাৰ্ছ লগাই দিয়া আছে লাইটৰ যিমান বস্তু লগাইছি এই দাদাজনে লগাইছে দাদা নমস্কাৰ তো আপনি যিখিনি মাথা মাৰি মাৰি লাগাইছি ধুনীয়াকৈ দাদা আপনি নিজে নিজে লাগাইছি ট্ৰে যিবিলাক চিৰিত ট্ৰে লাইট লাগাইছি বা লাইটবিলাকতো আপুনিয়ে দিছে ন তো ধুনীয়া কাম কৰে দাদাই থাকে এতে কোন জায়গাত থাকে আপনি মঠঘৰীয়াত থাকে তো মঠঘৰীয়াত দাদাৰ নামটো হ'ল মনোজ কলিতা বুলি ক'লি আপোনালোকে পাব যদি এতে কাৰেণ্টৰ কাম কৰিব লগা আছে এখেতক লৈ যাব ধুনীয়া কাম কৰে এখেতে চব এইবিলাক লাগাইছে তো যিটো ঘৰৰ কাম কৰিলেও এই তেখেতসকলৰ সৈতে অলপ কথা পাতোঁ ঘৰৰ মানে গৰাকীৰ সৈতে তো আপোনালোকে কি কৈ ৰিভিউটো শুনো আমি তো আহক তো প্ৰথমতে আপোনালোক দুইজনলৈ ধন্যবাদ মাতি আনি পেলাই এইখিনি কাম কৰাৰ বাবে তো আপোনালোকে কওক কেনেকুৱা হৈছে কামবিলাক কিমান দিনত কমপ্লিট কৰিলেও কি হ'ল কওক নাই কামটো ভালে হৈছে আৰু যিখিনি চালোঁ মই শেষত এইখিনি বৰ সুন্দৰ হৈছে আপোনাৰ ভিডিঅ'বিলাক চাই আছিল আগতে তো ভিডিঅ'বিলাক চাই গ'লে ভাল লাগিল আৰু অলপ সম্পৰ্ক আপুনি আলহীও তো ডাবুল হৈ গ'ল অলপ সম্পৰ্ক আৰু ভিডিঅ'বিলাক চাই ভাল লাগিল যিকেইটা কাম দেখাইছে তাতে খুব ভাল পাইছিলোঁ আৰু আজি নিজে বিশ্বাস কৰিলোঁ যে সঁচাই আপোনাৰ কাম ভাল চালোঁ আৰু বাইদেউ যিহেতু বাইদেউ বেছিভাগ কাম চাই দিয়ে মইতো সদায় নাথাকোঁ তো বাইদেউ কথা আপোনালোকে কি কয় দীপঙ্কৰ কামবিলাক মই চাওঁ আগতে ভিডিঅ'ত তাৰপিছত নিজে নিজে তাক মাতিলোঁ সুধিলোঁ যে এনেকুৱা এনেকুৱা কি হয় প্ৰথমতে আমি বহুত ডিসকাস কৰিছোঁ বহুত ডিসকাস মানে বহুত মানে আমি যেতিয়া এই খুটা মানে খুটা বছে নেকি প্ৰথমতে খুটা পুটাৰ পৰা আমি ডিসকাস মানে কি কৰিব কি নকৰিব মানে বহুত আগৰ তথাপি আৰু ওপৰত দেখি আপোনালোকক দেখাব পৰা নাই আৰু অলপমান আছিল কাম এইটো নেক্সট টাইম কৰিব কাৰণ তাড়াতাড়ি আহিব লাগে নতুন ঘৰৰ সবৰে শুভ গৃহ শুভ মানে এটা হেৰি আছে তো তাৰিখ আছে গৃহ প্ৰৱেশৰ সোনকালে আহিব লাগে তো আৰু মৰ্নিংটো স্পেচিয়েলি এইটো বস্তু ভাল লাগিছে আৰু টিভি মানে গোটেইখিনি যি কৰিছে বৰ সুন্দৰ এইখনৰ গ্লাছখনো ভাল কিচেনটো আপোনালোকৰ মনৰ মতে হৈছে মইতো বেছি ভাল হৈছে কিচেনৰ ভিডিঅ' দিছিলোঁ তো কিচেনটো ঠিকে আছে আপোনালোকৰ মতে কিচেনটো বঢ়িয়া আছে আৰু আপোনালোকক কৈছোঁ আপোনাৰ যিখিনি টাইলছ লগাইছে এখেতে যিখিনি টাইলছ আনিছে ন এই ওৱান কোৱালিটিৰ আপোনাক তেতিয়া কিচেনৰ ভিডিঅ' বনাই থাকোঁতে মই কৈছিলোঁ এখেতে যিখিনি টাইলছৰ ধুনীয়া মানে বেষ্ট চইচ তাৰ আৰু আমাৰ লাইট ক্লাছবিলাক ধুনীয়াকৈ লগাইছে লাইটটো য'ত লাগিব এইখিনি লগাই দিয়া গৈছে আমাৰ ভাইটি আছে লাইটৰ দাদাজনক কৈছিলে তেতিয়া লাইটৰ দাদাজনে ধুনীয়া লাইট লগাই ক'ত দিব নালাগে তেখেতক ক'ব লাগে নিজে লগাই দিয়ে আৰু স্পেচিয়েলি আমাৰ ৰাহুলৰ চিৰঞ্জীৱক থেংক ইউ কৈছোঁ যে বঢ়িয়া বনাইছে আৰু যেনেকৈ বিচাৰিছে যে ধুনীয়া বনাইছে আৰু তো ধন্যবাদ তো ৰাইজসকল ভিডিঅ'টো চাই কেনে লাগিছে আপোনালোকে কমেণ্টত জনাব আৰু আপোনালোকৰো যদি ঘৰৰ ইণ্টেৰিয়ৰ বনাই পাৰ্টিশ্যন কিবা কিবি যদি বনায় কিচেন LED ইউনিট তো কণ্টেক্ট কৰিব ডেছক্ৰিপশ্যনত ফোন নাম্বাৰ দিয়াই থাকে আপোনালোকে কণ্টেক্ট কৰিব আৰু ভাল লাগিলে কমেণ্ট কৰিব তো এই লাইটটো খুবেই ভাল লাগে মোৰ ফল চিলিঙৰ মাজত দিয়াৰ পিছত খুব ধুনীয়া দেখি বহুতকেইটা কালাৰ থাকে আৰু মাজৰ যিখিনি থাকে মাজৰখিনি মানে ঘূৰি থাকে আৰু এটা ব্লুটুথ স্পীকাৰ আছে
তো যোনে যোনে ইউজ কৰিছে গম পায়েই বাৰু আৰু যোনে যোনে ইউজ কৰা নাই এইটো লৈ ল'ব বহুত দাম নহয় তো এইটো এটা ভিডিঅ' আছিল যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ আৰু নতুন নতুন বম বম ভিডিঅ' আহি আছে তো নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ তো বাই